বন্ধুসকল আহক কুকুৰ শ্ৰীঙৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক এটা নতুন ভিডিঅ' আনিছোঁ। ভিডিঅ' চাই কেনে লাগে, যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। মাইকী নহ'লে এনেকুৱাই হয় আৰু মাইকী থাকিব লাগে সেইকাৰণে পুৰণা জীৱনত এই কাপোৰ কৰি কিনে কোনো কাম দিয়ে হ'ব কোনে শুনিব কাক কম মাইকী ইমান বিয়া পাতিব লাগে, বিয়া পতা নাই ক'ব লাগিব। আমাৰ দেখা নাই আমি মাইকী থাকিলে কি হ'ব হা? মাইকী থাকিলেও নিজে মাইকী মেখেলা ধুৱ কি ধুৱ আমাৰ নাই ভালে আছে। আমি শুই দেখা শুই আছোঁ নাই ভাল আছে হয় দে ঠিকেই কৈছে। আৰু মাইকী থাকিলেও নথকা অৱস্থাই বেয়া। একেবাৰে ভাল নিজে ঠুকুচি ঠুকুচি কাপোৰ ধুওঁ মন দিলে মাল খা শুই যা ঠিক আছে। আমাৰো কি মাইকী কেং কেং কৰিব মানে কৰোলা জীৱনটোৱে ভাল হ'ল, কৰোলা হৈ থকাটোৱে ভাল বুলি বিচাৰোঁ। লাইফত যদি ভাবে কৰোলাই সমান ঠিক আছে। তই বৰকেইটা মই কাপোৰবিলাক ধুই লওঁ, ধুই কিনে কথা পাতি পাওঁ ন তাতে বহি আমাক ধুই লওঁ হা। ঠিক আছে দে মই বহি ল'ম কাপোৰে ধুই ল'ম তাৰপিছতে কথা পাতিম ন। ধুই লওঁ আজি হ'ব আলহীও আহিছে আগত উপায় নাই। এতিয়া আলহী আহিছে ঘৰলৈ যাব লাগে। আলহীকেইটা এতিয়া মাইকী থাকিলে চাপানি খুৱাম, মাইকী চাইকি নাই বেংক তাক কি ভাল খোৱাম আৰু ন। চল গৈ আহোঁ আৰু সি আহিলে নে নাই হা কাপোৰ আমনি লাগিছে বহি বহি আৰু ঘৰত মাইকী চিন্তা কৰি থাকিব কি কৰিছে। ঐ ল'ৰা আহিছোঁ নাই দিব চিঞৰিব নালাগে আহিছোঁ কি ইমান চিঞৰি আছ বাল চিঞৰি আছ। তো মাইকী আছে ঘৰত ভাড়া বনাব নাই কি চিঞৰি আছে মই আহিছোঁ নহয় থাকিলে কি হ'ব। মাইকীয়ে জানাচোন আজিকালি যুগত মাইকীয়েও যুগ খাব লাগিব নেখাবি পেলাই নেখাব লাগিব, কাপোৰ ধুব কাপোৰ ধুব লাগিব। এই বিয়া নাপাতিয়ে ঠিক আছে। তই বিয়া নাই বোলে বহুত ভাল কাম কৰিছ দেই, বহুত ভাল কাম কৰিছ আৰে বহুত ভাল কাম কৰিছ তই। বিয়া নাই পতা মই জানিছোঁ কিমান কষ্ট। ৰাতি সপোন সদায় মাইকী দেখি পাওঁ, গাঁৱতকৈ সাপুতি লওঁ। তই মাইকী বিয়া ভালেই হ'ব, ভাত বনাই খাব লাগে। মই নিজে হেৰি বনাই খাব লাগে। তোৰ মাইকী আছে তই ভাল পাব লাগে। তই মাইকী বিয়া নাই পতা পাতি ভুলে কৰিলোঁ। ইয়াৰে কয় নহয় যোনে দিল্লী লাডু খাইছে সিও পস্তাইছে, যোনে না কয় সিও পস্তাইছে কৈছে নাই সেনেকুৱা হৈছে তোৰ। আমি না পোৱা সেনেকৈ পস্তাইছোঁ নহয় সেইটো হৈছে আৰু ন। তই ঠিকেই কৈছোঁ হে নেখালেও পস্তাই খালেও পস্তাই সকলোৱে কয় সেইটো সঁচা। এতিয়া ঠিক আছে মই তোৰ এটা কামৰ কাৰণে আহিছিলোঁ। এই কামটো মানে মোক হেৰি লাগিছিলে কাম এটি লাগিছিলে সেইটো কাৰণে মাতি তোমাক খবৰ এটা কৰিছিলোঁ। তই যিটো বস্তু বিচাৰি আহিছ সেই বস্তুটো মোৰ লগত নাই। পইচাৰ কথা কৈছোঁ পইচা একেবাৰে নাই। কালি এই কৰোণা বিজি ল'বলৈ অকণমান ভেকচিনত 3 টা 4 টা লৈ ল'লে। মাছ নলগালোঁ পুলিচে 5 টকা ফাইন লগাই ল'লে। আৰু নাই
কৰোণা ভেকচিন মানে ফ্ৰীকৈ দিছিলে। খালি বেজি লওঁ এই পুলিচেতো মাছ মাৰোঁ দিবই, সেইটো আমাৰ কাৰণে সুৰক্ষিত কাৰণে কৰিছিলে। ঠিক আছে তেতিয়াহ'লে নাই কৈছে, তেতিয়া আমাৰ বিলাক ঘৰৰ পৰা খুজি চাওঁগৈ, তই বহি থাক মই যাম আৰু দেই। হ'ব তেতিয়াহ'লে যাওঁগৈ। ঠিক আছে যা যা আৰু কি কৰিবি ন, চাহ পানী দি গ'লো মাইকী নাই, বৰলা মানুহ ঘৰত দেখিছে কাপোৰ